বৰ্তমান আছোঁ ডিব্ৰুগড় এখন ফেমাছ ষ্ট্ৰীট ফুডৰ দোকানত। ইয়াত আপোনালোকে ছাগলী মাংস ভাত, তাৰপিছত ৰাজমাহ ভাত, মাটন চানকমি আপোনালোকৰ নতুন ভিডিঅ' সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আছোঁ মই ডিব্ৰুগড় AMC ওচৰতে মানে মেডিকেল ৰোডতে আছোঁ। আৰু ইয়াতে এখন ষ্ট্ৰীট ফুডৰ দোকান আছে যোনখন বহুত বেছি মানে পপুলাৰ হোৱা দেখিছোঁ। ত' সেইকাৰণে বোলো তাত আজি খাই আহোঁগৈ। ইয়াতে স্পেচিয়েলি আপোনালোকে ৰাজমাহ চাউল, তাৰপিছত চিকেন চাউল, মানে চিকেনৰ লগত ভাত, অকল ভাত মাংস সেনেকৈ দিয়ে মানে ৰাজমাহ ভাত, আৰু লগতে দিয়া হয় ছাগলী মাংস ভাত। ত' খুব পপুলাৰ বুলি শুনিছোঁ আৰু পোলাও পায় বোলে। ত' ব'লক আজি যোনটো ফুড ব্লগ আছে সেইটো আৰম্ভ কৰোঁ। ষ্ট্ৰীট ফুডৰ দোকানখনৰ নাম হৈছে এইখন, নামটো হৈছে A+ ফাষ্ট ফুড। আৰু এইখন হৈছে অপেক্ষা, এইটো হৈছে অপেক্ষা হস্পিটেলৰ বিল্ডিংটো তলতে এইখন হৈছে অপেক্ষা হস্পিটেলৰ গেটখনৰ পৰা আপোনালোকে আহি পেলাই দেখিবহিয়ে A+ ফাষ্ট ফুড বুলি আছে। ত' বোলো আজি সেইকাৰণে টেষ্ট কৰি আহোঁগৈ। তত যোৱাজনে কিবা এটা কৈ গৈছে। ত' বহুত বেছি পপুলাৰ বুলি শুনিছিলোঁ, ৰিলছত মানে দেখি আছিলোঁ মই, এটা ইনষ্টাগ্ৰাম ৰিলছত পূৰা ভাইৰেল হৈছিলে। ইয়াতে স্পেচিয়েলি আপোনালোকে ৰাজমাহ চাউল পাব, হাফ প্লেট 50, বাকী 80 হয়। তাৰপিছত এইটো পনীৰ চাউল আছে 60, ফুল প্লেটটো 100 হয়। চিকেন চাউল আছে, চিকেন চাউলটো হাফ প্লেট 70 আৰু 130 হয়। আৰু মাটন চাউলটো আছে, মাটনটো হৈছে হাফ প্লেট 80 আৰু এইটো ফুলটো হৈছে 150। তাৰপিছত ইফালে এইটো কি হয়, এগো আছে, এগটো হৈছে ফুলটো 80 আৰু হাফটো হৈছে 50। চ' এইখনে বেচিকেলি তেওঁলোকৰ মেনুখন হয়। ষ্ট্ৰীট ফুডৰ দোকানখন এইখন হৈছে, নামটো হৈছে A+ ফাষ্ট ফুড বুলি। আপোনালোকৰ সময়টো ক'বচোন, কিমান টাইমৰ পৰা অপেনিং হয়? মই ৰাতিপুৱা 11টাৰ পৰা গধূলিলৈকে যেতিয়ালৈকে খোৱা থাকে আৰু থাকে। আজি কি আছে? এইটো কি আছে? এইটো ভেজ পোলাও। এইফালে ভেজ চাউল পোলাও বুলি যোনটো লিখা আছে এইটো থাকিব চাউল। পোলাও টাইপত থাকিব মানে ন ভাতটো? ভেজ পোলাও। এইটো থাকিব আপোনাৰ মটন। এইটো মটন কাৰীটো ন? অকণমান লগাই দিব নেকি, বেয়া নাপায় যে? এইটো হৈছে মটন কাৰী। মটনটো হাফটো 80 ন? হাফ 80, 1 পিচ মটন থাকিব, ফুল প্লেটত 2 পিচ থাকিব। কাৰীটো এক্সট্ৰাকৈ দিয়ে নে লাগিলে? কাৰী এক্সট্ৰা। এইটো কি আছে? এইটো আছে চিকেন। চিকেন আৰু এগৰ কাৰীটো ছেম নি থাকে? চিকেন আৰু এগৰ কাৰী ছেম। চিকেন ফুল প্লেটত 4 পিচ থাকে, হাফ প্লেটত 2 পিচ থাকে। এইটো কি হয়? এইটো ৰাজমাহ। একদম ডাঠকৈ বনাইছে ৰাজমাহ এইফালে। আৰু এইটো কি আছে? এইটো পনীৰ মছলা। পনীৰ মছলা। মাটন হাফ দিব আৰু চিকেন হাফ দিবচোন। ঠিক আছে। চিকেন নালাগে, মই ৰাজমাহ দিব, ৰাজমাহটো খাই চাম। মাটন হাফ। এইফালে আমাৰ প্লেট লাগি আছে, এইটো আমি হাফ প্লেট ৰাজমাহ লৈছোঁ আৰু হাফ প্লেট মাটনটো লৈছোঁ। হাফ প্লেট মাটন কেই পিচ থাকে? হেৰি কৰি দিয়ক, হাফ প্লেট প্ৰথমতে লৈ লৈছোঁ বাৰু, পিছত লৈ এটা কাম কৰিব নেকি, মানে মই মানে টেষ্ট কৰি চাম মানে দুইটা, সেইকাৰণে দুইটা হ'ব বাৰু দিয়ক, একো নাই, আপুনি দিয়ক, দুটাই দিয়ক। এইখন প্লেটতে আপুনি মাটন আৰু ৰাজমাহ দি দিব পাৰিব নি? অলপ মই জাষ্ট টেষ্ট কৰি চাম মানে সেনেকৈ। আৰু বাকী এখন হাফ প্লেট মাটন এক্সট্ৰাকৈ দিব সেইটো। ত' এইটো মই এখন প্লেটতে সজাই ল'ম। এটা চাইডে দিব ৰাজমাহটো, এটা চাইড মাটনটো দিব। ত' এইটো হৈছে ৰাজমাহটো। এয়া মই মানে ৰাজমাহটো টেষ্ট কৰি চাম, তো সেইকাৰণে সজাই লৈছোঁ এতিয়া। আৰু মাটন চাউল এটা এক্সট্ৰাকৈ দিব। তো 90 পিচ টাকে দিব। बोनलेस সেইটো बोनलेस तो इसके ना আৰু এটা মাটন হাফ পিছত ল'ম, আৰু পিছত ল'ম অলপ, এইটো খাই লওঁ প্ৰথম, টেষ্ট কৰি চাওঁ। আৰু কিবা চাটনি থাকে নে ইয়াতে? পিঁয়াজ দিছে ওপৰৰ পৰা। এইটো কি চাটনি হয় দাদা? চাটনিটো কি হয়? এইটো পিনাট চাটনি। আচ্ছা, বাদামৰ চাটনি দিছে। এইটো ধনিয়া পুদিনা চাটনি মানে দুটা থাকে? দুটা থাকে। আৰু এইটো কি আছে? লগতে ফিংগাৰ থাকিব। लेकिन ये तो दादा चलो तो আমাৰ লগত আছে নেকি? আমাৰ অকণ দেৰিকৈ লগাব, মই এইটো খাই লৈছোঁ, লগৰজনে খাব মানে ঠাণ্ডা হৈ যাব। বেলেগ লগাইছে। এখানে কি আছে? এইটো মাটনটো লগাইছে ন? ये तो हाफ হাফটো লগাইছে। ये तो एकदम कस्टमर আছে তো চাটনি নেলাগে পেঁয়াজ এগুলা আৰু এইটো হৈছে মোৰ প্লেটটো, এইটো মাটনৰ মই হাফ প্লেটৰ লগতে আলমণ্ডটো টেষ্ট কৰি চাবলৈ। আৰু এইফালে অনলি যদি আপোনালোকে মাটনটো লয়, এইফালে মাটনটো এনেকৈ সজাই আছে। পিঁয়াজ নেমু চাটনি নালাগে? না চাটনি দিও আৰু যথেষ্ট ভিৰ হৈছে, ৰিলটো বহুত ভাইৰেল হ'ল তেওঁলোকৰ। খানাটো চাগে ভাল, কিন্তু গোন্ধটো বহুত ধুনীয়া আহিছে। মই এতিয়ালৈকে টেষ্ট কৰা নাই, খানাৰ যোনটো গোন্ধ আছে বহুত ধুনীয়া আহিছে। বাকী এতিয়া পনীৰ চাউলটো উলিয়াব, সেইটো অলপ দেখাইছোঁ কেনেকুৱা হয়।
এইফালে প্ৰথমতে ভাতটো লৈ দিছে অঁ দি আছোঁ দাদা হ্যাঁ হ্যাঁ বাইকটা একটু ইচ্ছে করে রাখো এইভাবে রাখো পাঠিয়ে গেলে কিন্তু কোনো প্রবলেম নেই আর একটু এনে দেখো পনির কেটা দুটা পিছফালে দুটা এইটো এফালে এটা না একটা পনির একটা হাফ এইটো কি মাটন লৈছে ন এইটো না কি পনীৰ লৈছে না না পনীৰটো গৰম পনীৰ বাটাৰ মছলা পনীৰ অঁ আচ্ছা এইটো পনীৰ বাটাৰ মছলা হয় পনির ফুল ঠিক আছে ধরো এটা থাক পনীৰ ফুলটো কিমান হয় 100 লয় ন পনীৰ ফুল ফুল প্লেট 100 100 হয় অঁ ফুল প্লেটত 5 পিচ পনীৰ দিয়ে 5 পিচ থাকে হাফ প্লেটত 3 পিচ অঁ এইটো যে পনীৰৰ এইটো হাফটো লৈছে হ'বলা পনির চারটা ও পনির তিনটা হাফ একটা চিকেন হাফ আর একটা পনির ফুল চব চেম প্লাছ চব্জি পাপৰ এনেকৈ দিয়া থাকে চব চাইডত পাপৰ দিয়া থাকে অলপ দৰব এইটা দিলোঁ নেক্সট এইফালে এইটো চিকেনটো উলিয়াব লৈছে ইয়াতে কাৰীটো চেম থাকে ডিমৰ সৈতে গরম তাৰ গৰম গৰম হয় ন একদম আমার তলত গ্যাস ফিটিং করা আছে হ্যাঁ প্ৰত্যেকটো গৰম হৈ থাকে ন আচ্ছা এইবিলাক গোটেই বাৰ্ণাৰ আপোনালোকে ফিট কৰি থৈছে ন এনেকৈ একদম সদায় গরম থাকে এতিয়া টেষ্ট কৰি চাওঁ চ' এতিয়া যোনটো আছে টেষ্ট কৰি চাওঁ খানাটো ফাৰ্ষ্ট যোনটো এইফালে অহা গাড়ী ফাৰ্ষ্ট যোনটো ৰাজমাহ আছে সেইটো টেষ্ট কৰি চাওঁ তাৰপিছত এই হাফ প্লেট হয় আৰু যদি কাৰীটো দৰকাৰ হয় আপোনাক দিব ধুনীয়া বনাইছে ধুনীয়া গৰম মছলা এটা ফ্লেভাৰ আছে আৰু লগতে দুটাতে চাটনি পাব বাদামৰ চাটনি আছে ভাল বনাইছে ভাল ৰাজমাহ ধুনীয়া বনাইছে ক্ৰিমি হয় আৰু ৰাজমাহ পাৰফেক্টলি কুক হৈছে এতিয়া মাটনটো টেষ্ট কৰি চাওঁ মাটনটো ভালকৈ কুক হৈছে বুজিছে এতিয়া চামুচটো চিলিণ্ডাৰ এখানে ভাগি গৈছে একদম কাৰীটো অকণমান চুইটাৰ চাইডত ভাল বনাইছে মাটন চিম্পলকৈ বনাইছে বৰ বেছি স্পাইচি নহয় বঢ়িয়া হৈছে আপোনাক টেষ্ট কৰিবহি ডিব্ৰুগড়ৰ AMC ৰোডত অকণমান দূৰলৈ আপুনি মেডিকেলৰ গেটখন ওলাই আছে মেডিকেলৰ গেটখন ওলাই আছে কিবা অপেক্ষা ওচৰতে হয় খানাটো ভাল বনাইছে প্ৰাইচটো কম হয় চ' আমি এতিয়া ধুনীয়াকৈ ফিনিছ কৰি লওঁ